মধুস্মৃতি ষ্টাইলৰ আন এটা ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এয়া মাই লাইফ মাই ষ্টাইল মধুস্মৃতিৰ সৈতে আপোনালোক। আজি যথেষ্ট গৰম পৰিছে, এইদিন আচলতে গোটেইদিনে গৰম পৰি আছিলে, সেইকাৰণে আজি ভাবিছোঁ একদম চিম্পল ব্ৰেকফাষ্ট এটা খাওঁ। এইটো অসমীয়া ব্ৰেকফাষ্ট, চবেই জানে, তথাপিও মই এবাৰ দেখাই দিওঁ বুলি ভাবিছোঁ। কিনো খাওঁ আজি চাই থাকক। এয়া পঁইতা ভাতৰ লগত কেঁচা পিঁয়াজ লৈছোঁ, মেথি দি তেল মাৰি আলু ভাজি, পিঁয়াজ এটা দি ভাজিছোঁ কণী 3টা আৰু নেমু কাটি লৈছোঁ। আজি আচলতে পঁইতা ভাত খাম আমি। ল'ৰাকেইটাইও খায়, কেতিয়াবা কেতিয়াবা ভাল পায়, সদায় দিলেতো আৰু ভাল নাপায়। তাকে চাওকচোন আজি কেনেকৈ বনাওঁ। প্ৰথমতে এয়া পানী দি লৈছোঁ অলপ, এয়া তাৰপিছত অকণমান নিমখ, বেছি দিব নালাগে, খাব সময়ত দৰকাৰ হ'লে লৈ ল'ব আৰু। অকণমান মিঠাতেলটো বেছিকৈ দিলে সৰু ল'ৰা ছোৱালী থাকিলে অকণমান নাকত ধৰিব পাৰে, সেইকাৰণে অকণমানেই দিব। মই আমাৰ সৰু ল'ৰা এটা আছে যে, সেইকাৰণে মই কমকৈ দিছোঁ। তাৰপিছত অকণমান নেমু চেপি দিয়ক। পঁইতা ভাত আচলতে ৰাতিয়ে পানী দি তিয়াই থ'ব লাগে, কিন্তু মই ৰাতি তিয়াই নথলোঁ আৰু এনেকৈয়ে খাম আজি। ভাতৰ লগত আছে আপোনাৰ কণী ভাজি, আলু ভাজি, পিঁয়াজ, নেমু। এয়া পঁইতা ভাত হৈ গ'ল, আমি খাব লৈছোঁ চবেই। মিষ্টাৰ আৰু ল'ৰাকেইটা আহি বহাহি নাই, বহি এতিয়া। জলকীয়াটো অপশ্যনেল হয়, আমাৰ জলকীয়া নাখায় কাৰণে আচলতে মই জলকীয়া দিয়া নাই। আপোনালোকে জলকীয়া দি ল'ব পাৰে, আৰু নিমখ যিমান দৰকাৰ হয় সিমানেই ল'ব আৰু। গৰমত যথেষ্ট ঠাণ্ডা হয়, খালে বহুত ভাল হয়, কিন্তু আমাৰ সাধাৰণতে খোৱা নহয় আচলতে। আজি গৰম পৰিছে, গৰম এইদিন পৰিয়ে আছে, সেইকাৰণে আজি আৰু ভাবিলোঁ এয়াকে খাওঁ। তেতিয়াহ'লে আমি খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। খাই বৈ আহিলোঁ আৰু আহি ল'ৰাটোৰ ওচৰত অকণমান বহিছোঁহি। সিনো কি পঢ়িছে তাকে অকণমান চালোঁহি আহি। চাই মেলি অকণমান ডাঙৰটোৰ লগতো কথা পাতিছোঁ। তাৰপিছত এতিয়াকৈ বাচনখিনি ধুওঁগৈ। বাচন ধুই পখালি আৰু আপোনালোকৰ লগত আকৌ এবাৰ কথা পাতিম। অথনি ভাত পানী খাই বৈ শুলোঁ। আজি অকণমান আলহীও আহিলে, দিনত যথেষ্ট ব্যস্ত হৈ থাকিবলগীয়া হৈ গ'ল। আপোনালোকক আজি গোটেই দিনটোৱে দেখাম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। এতিয়া 5টা বাজিছে, চাহ খাব লৈছোঁ। চাহৰ লগতনো আজি কি খাওঁ অকণমান দেখাওঁ বলক। মচুৰ দাইলৰ পকৰি বনাম আজি। এয়া আলু 2টা মই বইল কৰি লৈছিলোঁ, বইল কৰি এয়া পিটিকি থৈছিলোঁ, ইয়াত মিলাই দিম। তাৰপাছতে এয়া 2টা কণী লৈছোঁ মই। অলপ
পিঁয়াজ লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ। মচুৰ দাইলখিনি পিছোঁতেই মই 1 ইঞ্চ আদা দি দিছিলোঁ। এয়া অকণমান মান ধনিয়া। আপোনালোকে দৰকাৰ হ'লে যদি জ্বলা খায় জ্বলা দিব পাৰে, জলকীয়া কাটি। আমাৰ ঘৰত কোনেও জ্বলা নাখায়, সেইকাৰণে মই দিয়া নাই জলকীয়া। এই আলুখিনি অকণমান গোটা গোটা হৈ আছে, অকণমান হেৰি কৰি পিটিকি দিব লাগিব। এয়া ৰেডি হৈ গৈছেগৈ, এতিয়া আমি তেলত ভাজি যাম। অকণমান আটা বা যদি চুজি থাকে চুজি অকণমান মিলাই দিব পাৰে। আকৌ এবাৰ কৈ দিছোঁ মই ইয়াত কি দিলোঁ। মচুৰ দাইল তিয়াই থৈছিলোঁ 1 ঘণ্টামান, তিয়াই থৈ পিচিলোঁ। আলু 2টা বইল কৰি দি দিছোঁ, অকণমান ধনিয়া, এটা পিঁয়াজ, 1 ইঞ্চি আদা মচুৰ দাইলৰ লগতে পিচি দিছিলোঁ, অকণমান বেকিং পাউডাৰ, আৰু যদি অকণমান চুজি আছে চুজি দিব, নহ'লে আটা অকণমান দি দিব। মোৰ চুজি নাছিলে সেইকাৰণে মই আটাকে দিলোঁ। আৰু এটা বস্তু আপুনি ইয়াত দিব পাৰে, এটা বিলাহী মিহি মিহিকৈ কাটি দিব লাগে। মোৰ বিলাহী নাই সেইকাৰণে মই বিলাহী নিদিলোঁ। আৰু 2টা কণী দি দিব ভাঙি। এয়া তেলত দি দিলোঁ। এয়া হৈছে, অকণমান ৰঙা হোৱালৈকে ভাজিব লাগে। আৰু গেছটো বেছি হাই কৰি নিদিব, চিম কৰিয়ে থ'ব। এয়া ৰেডি হৈ গ'ল আমাৰ মচুৰ দাইলৰ পকৰি। এতিয়া খাবহে লাগে আৰু। মই খোৱাৰ আগতে আপোনালোকক এটা ইনষ্টেণ্ট ভিডিঅ' দি দিওঁ। ব'লকচোন আমাৰ ওপৰত ৰেণ্টত থকা মানুহখিনিক দি পেলাই চাওঁ কেনেকুৱা লাগে তেওঁলোকৰ খাই। বৰ ভাল ল'ৰা দেই। এয়া চোৱাচোন মই পকৰি বনাই আনিছিলোঁ, তুমি খোৱাচোন কেনেকুৱা লাগিছে মোক কোৱা। আণ্টি থেংক ইউ। কেনেকুৱা লাগিছে? ভাল লাগিছে আণ্টি, বহুত ভাল লাগিছে। থেংক ইউ। আপুনি এনেকুৱা মাজে মাজে বনাই খুৱাব দেই। দি থাকিম, মই সদায় বনাই দিম দেই তোমাক। আমাৰ ল'ৰাটো বৰ ভাল দেই, একদম পঢ়ি থাকে আৰু বৰ ধুনীয়া ডেন্স কৰে। মই আপোনালোকক এদিন দেখাম আৰু ইয়াৰ ডেন্স। ফ্লেভাৰ দি বনাইছে? মই বিভিন্ন ইনগ্ৰিডিয়েণ্টছ দি বনাইছোঁ। মচুৰ দাইল আছে, ইয়াত কণী আছে, আলু আছে, বইল আলু, ধনিয়া, আৰু একো মছলা দিয়া নাই আৰু জলকীয়া দিয়া নাই। তোমালোকে খাব নোৱাৰা যে দেই। আণ্টি বহুত ভাল লাগিছে। থেংক ইউ। খাবলৈ বৰ ধুনীয়া হৈছিলে চাহৰ লগত।
আপোনালোকেও এনেকৈ বনাই খাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট বক্সত জনাব কমেণ্ট কৰি আৰু এটা কথা ক'বলগীয়া আছিলে আপোনালোকক মোৰ প্ৰথম ব্লগত আপোনালোকে চবেই ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে মোক ইমান মৰম আৰু ছাপোৰ্ট কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ বহুত ভাল লাগিছে মই ভবাই নাছিলোঁ মোৰ ফাৰ্ষ্ট ব্লগত মই ইমানখিনি ছাপোৰ্ট পাম বুলি আৰু এনেদৰেই মোক যাতে আপোনালোকে মৰম দি গৈ থাকে মোৰ প্ৰথম ব্লগটো যদি আপোনালোকে চোৱা নাই আই বাটনত মই লিংকটো দি দিম আপোনালোকে চাই ল'ব আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনৰ সৈতে আপোনালোক নটিফাই হৈ থাকে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে নতুন কণ্টেণ্টৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে হাঁহি থাকক ভালকৈ থাকক